হৈছি তিৰিটোৰ লগত না কাজিয়াই লাগিল ইমান গৰম দিছে বিচনীখন লৈ আহচোন নললে নহলে গৰমত দেউতা খান বিচনীচোন অলপমান তাতে বেছি মৰি থাকতে তোমাৰ কাম গিলা একেবাৰে কৰিছে কিন্তু দেখা নাই কিন্তু জ্ঞান নাই তোৰ হা আৰু স্কুলত তো যাবাই নাযায় আপিতো কি কৰিব হা স্কুলত যায় আপি চলি ৰেডিঅ' পিছত তেনেও বিয়া দিবাই লাগব হয় নেকি মৰাৰ বুঢ়া নিজেতো স্কুলৰ বাৰান্দা চব কেনে পেলাই আপিটোকো নিজৰ নিচিনা কৰিব খুজিছা তই বহি বহি কি কৰি আছা মোৰ পাকঘৰৰ চাকৰিটোহে কৰি আছা দুটাই কাজিয়া কৰি আছা চাওচোন বুকৰ বইনি তহঁতে সদায় সদায় মাইনাজনীৰ লগত কিয় কাজিয়া কৰি থাকা এই বুঢ়াটোতো স্কুলত যাবা নাপালে আৰু আপিটোকো স্কুলত যাবা নাযায় কিয় হলা ধৰ তই কোনটো যুগত আছা মানুহৰ আপা আপি পুলিচ হৈছে পাইলট হৈছে আৰু তই আপিটো স্কুলত যাবা নেদা কালি পৰা আপিটো স্কুলত যাবা দিবি মইনা কালি পৰা স্কুলত যাবি দে খুৰীমা যাম দে জালুকি বাই মই যাওঁ দে এতিয়া দে নহ'লে যা জালুকি বা আন্ধাৰে গেছিলো ৰ কি জালুকি বা হাতে বোলে সদায় সদায় কাজিয়া লাগি থাকে কাজিয়া শুনিয়ে গেছিলো তাহাঁতাকে কি কাজিয়া লাগছি আজিও জালুকি বাই গিৰাকটো ইমান বেয়া আপিটো স্কুলকে যাবা নিদিয়ে আজিও তাৰ হৈয়ে কাজিয়া লাগছি আজিৰ যুগতো এনে মানুহ থাকে না মা মই স্কুলত যাওঁ ক'ত যা স্কুলত নালাগে যাব দেউতা মই স্কুলত যামে তই বাধা দিলেও কথা নুনা তোক আজি মই শেষ কৰি পেলাম স্কুলত যাবা কোনটো যুগত আছা হলা তই আজিকালিৰ মানুহে কিমান ভাল ভাল স্কুলত পঢ়া শুনা কৰি কিনে ডাঙৰ মানুহ বনাই এইবোৰ গম পোৱা না নোপোৱা এনেকুৱা কাম আজি পৰা নকৰা আপিটা পঢ়িব দি পাই পঢ়াত ভাল হ'ব দে আজিৰ পৰা যাবা দিম দেউতা মোক পঢ়িব দি মই ডাঙৰ মানুহ হ'ম আহিবালি মাজনী দেউতা আছো মাজনী মাজনী মই ভুল আছিলো মোৰ ভাগ খাৰাপ তুমি ভুল বুলি প্ৰমাণ কৰি দিলাও মাজনী নমস্কাৰ এতিয়াও আমাৰ সমাজত এনেকুৱা বহুত ঘটনা দেখা যায় সেই ঘটনাবিলাকৰ পৰা আমি চমু আভাস দিবলৈ চেষ্টা কৰিছো ভুল হলে ক্ষমা মাৰ্জনা বিচাৰিছো ধন্যবাদ